तामुलपुर दख'र दुलाराय बर' फरायसा आफादनि सनाथि मायथाइ फोरबोखौ गाजा गोमजायै फालिगासिनो। तामुलपुर दख'र दुलाराय बर' फरायसा आफादा सनाथि मायथाइ फोरबोखौ 3, 4 आरो 5 जानुवारि सानथामनि हाबाफारिजों गाजा गोमजायै बड'लेण्ड चकनि गेवलां फोथाराव गाजा गोमजायै फालिगासिनो दङ। बे हाबाफारिया मैयानिफ्राय जागायनानै गाबोन एबा 5 जानुवारि खालारसिम सोलिगोन। तामुलपुर दख'र दुलाराय बर' फरायसा आफादनि सनाथि फोरबो फालिनाय हाबाफारिया बे हाबाफारियाव गोग्गो सोलोंथाइखौ लानानै सावरायनाय, खेला गेलेनाय, आबादारि बिथिं आरो समाजारि सांग्रांथि सावरायनाय बायदि हाबाफारिखौ लानानै गाबगोनां समायना रमायनायै साजायनानै खुंफुंजागासिनो दङ होननानै फोरमायदों। थिग बेबादिनो दिनै 50 बोसोर जानायनि मोन 50 एबसुनि गोथार फिरफिलाखौ अजित बर' बिथाङा गिबियै बिरहोनाय, मुंख्लंफोरखौ गोसोखांथि खाम्फायाव मान बावनाय, बिटिआरनि गाहाय मावफुंगिरि प्रमद बर' आरो सनेस्वर बसुमतारी बिथांमोना गोजोननि थाखाय जरासे फारौ बिरहोनाय, बिटिआरनि मावफुं सोद्रोमा रनेन्द्र नार्जारी सनाथि आगान बिसम्बि बेखेवनाय, बिटिआरनि बुंथिगिरि खातिराम बर'आ तामुलपुर दख'र एबसुनि बारग' आफादगिरि आरो गाहाय नेहाथारिफोरखौ आर'नाइ आरो फोरमान होनायजों गिबियै बरायनाय बायदि हाबाफारिनि गेजेरजों सनाथि फोरबो फालिथायखौ खुंफुंगासिनो दं। सनाथि फोरबो फालिथायनि गेजेरजों ओनसोलनि गेजेरावनो सोलोंथाइ बिथिं, बर' हारिनि गेजेराव गोजोन आरो खौसेथिया फैगोन होनना मिथिहोयो तामुलपुर दख'र एबसुनि आफादगिरि अजित बर' बिथाङा। आंचलिक निखिल बर' ছাত্ৰ সন্থাৰ 50 বছৰীয়া যি সোণালী জয়ন্তী, এই সোণালী জয়ন্তীখন আমি নিজদিফিলি শাখা বৰ ছাত্ৰ সন্থাৰ অন্তৰ্গত এই বডলেণ্ড ক্ষেত্ৰত 3 দিনীয়া কাৰ্যসূচীৰে আমি জানুৱাৰী মাহৰ 3, 4, 5 এই 3 দিনৰ কাৰণে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ আৰু উলহ মালহৰে আমি এই কাৰ্যসূচীটো আমি কৰিব বিচাৰিছোঁ। আৰু সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি যোৱাকালি 3 তাৰিখত অৰ্থাৎ প্ৰথম দিনাখন আমি 2টা ছেমিনাৰ আলোচনা চক্ৰ আমি লৈছোঁ। এই আলোচনা চক্ৰৰ আৰ্থিক দিশত, আমাৰ অৰ্থনৈতিক দিশত আমাৰ খেতিয়কসকলক এটা ভাল এটা উপদেশ বা পথ দেখুৱাৰ কাৰণে আমি আৰ্থিক দিশত আমি স্বাৱলম্বী কৰাৰ কাৰণে খেতিয়কসকলক লৈ পেলাই এটা আলোচনা চক্ৰ আমি লৈছোঁ। আৰু মহিলাসকলক বড়ো জাতিটোক জাতি হিচাপে গঠন কৰাত আমাৰ মহিলাসকলৰ যি কৰণীয় কাম সেইবিলাকৰ কাৰণে আমি মহিলাসকলক লৈ পেলাই ইয়াত এটা মহিলাসকলৰ আলোচনা চক্ৰ আমি আয়োজন কৰিছিলোঁ। আৰু ইয়াৰ পিছত ৰাতি আমি 3 তাৰিখৰ ৰাতিৰ আমাৰ প্ৰতিনিধি সভা হৈছে আৰু প্ৰতিনিধি সভাত আমাৰ কৰণীয় কামবিলাকৰ ওপৰত আমি আলাপ আলোচনা কৰিছোঁ। কিছুমান সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু এই সিদ্ধান্ত লৈ পেলাই আমি পৰৱৰ্তী সময়ত কাম কৰিম। আজি দ্বিতীয় দিন, এই দ্বিতীয় দিনত ৰাতিপুৱা টাইমত আমি পতাকা উত্তোলন কৰিছোঁ। 50 বছৰীয়া যে কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি 50টি এটা আমাৰ যি জাতীয় পতাকা নিখিল বড়ো ছাত্ৰ সন্থাৰ এই পতাকাটো আমি 50টা ইয়াত মানে হোষ্টিং কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ যি শ্বহীদসকলৰ মানে সোঁৱৰণত আমি শ্বহীদ বেদীত মাল্যাৰ্পণ কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ সোণালী জয়ন্তী আমি উদযাপন কৰিছোঁ। আৰু শান্তি সম্প্ৰীতিৰ কাৰণে আমি আমাৰ যি বড়ো সমাজত বা এই অঞ্চলত শান্তি সম্প্ৰীতি আমি বজাই ৰখাৰ কাৰণে এটা শান্তিৰ প্ৰতীক হিচাপে আমি এজোৰা পাৰো আমি এৰিছোঁ। আৰু ইয়াৰ পিছত আজি আমাৰ যি 1972 চনত যিহেতু নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম হৈছিল তামোলপুৰ আঞ্চলিক, আৰু 1972 চনৰ পৰা যিসকল আমাৰ নেতাসকলে জাতিটোৰ কাৰণে নিজৰ বহুমূলীয়া সময় মানে আমাক উৎসৰ্গিত কৰিলে, তেখেতসকলক আমি আজি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলক আমি সম্বৰ্ধনা জনোৱাৰ এটা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু ৰাতি আমি আমাৰ যি নেশ্যনেল স্পিৰিট এইটো লৈ পেলাই আমি এটা আলোচনা চক্ৰ আমি আৰম্ভ কৰিম। এই আলোচনা চক্ৰত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ সনেন্দ্ৰ বসুমতাৰী তেখেতে আহিব। অহাকালি 5 তাৰিখ আমাৰ অন্তিম দিন। এই শেষৰ দিনত আমি এটা মুকলি সভা আমি ইয়াত আয়োজন কৰিছোঁ। সেই মুকলি সভাত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰণীয় কাম আৰু বৰ্তমানৰ
পৰিস্থিতিবিলাকক দাঙি ধৰিব, ৰাইজক অৱগত কৰাব। আৰু ইয়াৰ পিছত আমাৰ যি তামোলপুৰ অঞ্চলৰ যিমানখিনি জাতীয় সংগঠন আছে, এই জাতীয় সংগঠনসমূহৰ আমাৰ নেতাসকলক, সভাপতি সম্পাদক আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। হয়তো অহাকালি যি মুকলি সভাখন হয়তো খুব মানে সফলমণ্ডিত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ।